নমস্কাৰ আজি মই ঘৰতে বনোৱা তেনেই সহজ কৰি একদম সহজভাৱে বনোৱা এটা ৰেচিপি দেখাব লৈছোঁ আৰু সেয়া হৈছে সৰিয়হ আৰু মাছ আৰু এয়া চাওকচোন প্ৰথমতে লৈছোঁ এয়া সৰিয়হ দুটামান তিয়াই থৈছিলোঁ আৰু এয়া লৈছিলোঁ বিলাহী এটা ধুনীয়াকৈ ডাঙৰ কৰি আৰু কাটি লৈছোঁ আৰু এয়া হৈছে মাছ বাহু মাছ আৰু এয়া হৈছে আলু এটা ডাঙৰ কাটি লৈছোঁ আৰু এয়া পিঁয়াজ আদা নহৰু আৰু জলকীয়া কেঁচা জলকীয়া আৰু এয়া প্ৰথমতে মই মিঠাতেলখিনি গৰম কৰি লৈছোঁ আৰু ইয়াতে এই মাছকেইডোখৰ ভাজি লৈছোঁ আৰু মাছকেইডোখৰ ফ্ৰাই কৰি অঁতৰাই ল'ম আৰু ইয়াতে মই আলুকেইডোখৰ ভাজি ল'ম আৰু এইখিনি ইয়াত মই মিক্সিত মাৰি দিব লৈছিলোঁ বিলাহী সৰিয়হ আৰু কেঁচা জলকীয়া আৰু এইখিনিতে মই পেষ্ট বনাই ল'ম আৰু এয়া হৈছে কেঁচা জলকীয়া কেঁচা মটৰ আৰু এইফালে আদা নহৰু কাটি লৈছোঁ পিঁয়াজ আদা নহৰু চব খুন্দি লৈছোঁ পিঁয়াজ কাটি লৈছোঁ আৰু এয়া চাওকচোন ধুনীয়াকৈ গৰম কৰা তেলখিনিতে এয়া মই দি দিলোঁ দিয়াৰ পাছত এইখিনিয়ে মই জলকীয়া গুড়িও দিছোঁ লগতে এয়া ফ্ৰাই কৰা আলুকেইডোখৰ দেখুৱাই দিছোঁ আৰু এয়া হৈছে জিৰা গুড়ি আৰু ধনিয়া পাতৰ গুড়ি এয়া হৈছে ইয়াত মই মছলাখিনি দি দিলোঁ লগতে ভজা তেলখিনিতে এয়া মই অলপ মছলা দি পেলাই এয়া ভাজি আছোঁ এয়া আদা নহৰু পিঁয়াজ আছে ইয়াত লগতে অলপ হালধি দি দিছোঁ কিন্তু নিমখটো এতিয়ালৈকে দিয়া নাই আৰু ইয়াতে জলকীয়া গুড়িখিনি দিয়া কাৰণে এইখিনি ধুনীয়াকৈ ৰঙা হৈ আছিলে আৰু ইয়াতে মিক্সিত মৰা পেষ্টখিনি দি ল'লোঁ আৰু দি এয়া ভাজি আছিলোঁ ভাজি থাকোঁতে ইয়াতে মই অলপ নিমখ দি দিছোঁ আৰু ইয়াত ভাজি তেল ধুনীয়াকৈ ওলাই গৈ আছে দেখিছেনে আৰু তেলো তেনেকৈ দিয়া নাই মই কেৰাহীত আৰু ইয়াতে কেঁচা মটৰকেইটাও দি মই অলপ সময় ভাজিলোঁ ভাজোঁতে এয়া ধুনীয়াকৈ শুকান হৈ পৰিলে দেখিলেনে আৰু এতিয়া ইয়াতে মই অলপমান উতলাই লৈছিলোঁ গৰম পানী এই গৰম পানী ইয়াতে দি দিম এতিয়া চাওক ইমান ধুনীয়াকৈ সৰিয়হৰ এটা বৰ ধুনীয়া সোৱাদ লগা হয় আৰু এয়া উতলি আছে ইয়াতে মই এতিয়া মাছকেইডোখৰ ভজা মাছকেইডোখৰ ইয়াত দি দিছোঁ ফ্ৰাই কৰা মাছকেইডোখৰ আৰু এফালে মই এতিয়া আলুকেইডোখৰ দি দিম ফ্ৰাই কৰা এয়া দি দিছোঁ ফ্ৰাই কৰা আলুকেইডোখৰ নিমখ কিন্তু দিলোঁ দেই ইয়াত আৰু এয়া উতলি আছে উতলি ধুনীয়াকৈ শুকাই যাব একদম বেছিকৈও মই পানী কৰি নাৰাখোঁ এয়া হৈছে কেঁচা ধনিয়া আৰু লাষ্ট মুহূৰ্তত এয়া কেঁচা ধনিয়াখিনি মই এয়া দি দিছোঁ ওপৰৰ পৰা যেতিয়া নমাই থ'লোঁ ধুনীয়াকৈ শুকাই গ'ল ইমান ধুনীয়া সোৱাদ লগা হয় নহয় একদম বেলেগ মছলা দিয়া নাই অকল ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি অকণমান কালাৰটোৰ কাৰণে দিছোঁ নহ'লে সৰিয়হবিলাক প্ৰায় বগা হৈ দিয়ে আৰু এইখিনি চাওক লাষ্টত ইমান ধুনীয়া এটা সোৱাদ লগা চব্জি হয় ন আপোনালোকে এবাৰ ঘৰত বনাই খাই চাব একো তেনেকৈ মছলা বেলেগ দিয়া নাই অকল ধনিয়া গুড়ি আৰু জিৰা গুড়িয়ে দিছিলোঁ যদিহে ভাল পালে তেনে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব